क'क्राझार सोहोरनि साखाथियाव थानाय बालासान गामियाव निखावरि नखरफोराव बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ सुलु लाहैदों। बिटिसिआव गोरिबनि जेंनाखौ फोजोबनायनि गुदि नोजोरजों थांनाय साननैसो सिगांनिफ्राय बिटिसिनि गुबुन गुबुन जिल्लाफोरनि गामि गामि हाबनानै नायगिदिंनाय आरो सुलु लानाय बायदिनो बिटिसिनि गाहाय खुंगिरि प्रमद बर'आ दिनै क'क्राझार जिल्लानि सिङाव थानाय दाब दाब गामिफोराव हाबनानै गोरिब थाखोनि नखरफोरखौ नायगिदिंदों। क'क्राझार सोहोरनि साखाथियाव थानाय देबोरगाव बालाजाननि बासपारा गामियाव हाबनानै सरकारनि बिथांखिनिफ्राय जानगाराव थांनाय नगद रयनि सुबुंनि नखराव नुजाथि होयो प्रमद बर'आ। बे समावनो बिटिसिनि गाहाय प्रमद बर'आ गोरिब आरो दुखुथिया सुबुंफोरनि जेंनाखौ फोजोबनो थांखिजों बिटिसिनि गासै जिल्लाफोराव सानसेयाव गंथाम दुखुथिया नखराव हाबनायनि हाबाफारिखौ लादों होननानै खौरांगिरिनि सिगाङाव बुंथियो। लोगोसे फैगौ 16 आगस्तनि उनाव गासै EM-GM-फोरा 2 अक्ट'बरसिम सानफ्रोमबो 3 निफ्राय 5 सिम दुखुथिया नखरफोराव हाबनायनि थांखि लादों होननानै फोरमायबावो बिटिसिनि गाहाय खुंगिरि प्रमद बर'आ। आरम्भ কৰিছোঁ মানে प्रत्येक दिনত 3টাকৈ দুখীয়া পৰিয়ালৰ ঘৰত যোৱা আমাৰ বহুত সময় গুচি গ'ল। আজি স্বাধীনতাৰ ৭৪ বছৰ পিছতো এনেকুৱা পৰিয়াল আছে য'ত নেকি খাবলৈ ভাত নাইতো দূৰৰে কথা যে থাকিবলৈও ঘৰ নাই। সো এনেকুৱা এটা অৱস্থাত যিটো মানুহ আছে তো সেইটো কিহৰ কাৰণে আছে? ইমান অফিচ আছে, ইমান বছৰৰ পৰা সব কুছ আছে, ৰাজনীতি চলি আছে, তো ইয়াৰ পিছতো কিয় এনেকুৱা দৰিদ্ৰ পৰিয়ালবিলাক আছে? তো সেইবিলাক ঠিক কৰিবৰ কাৰণে চৰকাৰে চিন্তা কৰিব লাগিব আৰু আমি প্ৰেক্টিকেলি এই চিন্তাবিলাক কৰি পেলাই আজি গাঁৱলৈ ওলাই আহিছোঁ। আমি যদি চৰকাৰত থকা মানুহবিলাক এই কথাবিলাক যদি উপলব্ধি নকৰে, নিজে প্ৰেক্টিকেলি নিজৰ চকুৰে যদি নাচায়, এইটো মানে আপুনি পৰিৱৰ্তন কৰিব নোৱাৰিব, বুজিছেনে? তো পৰিৱৰ্তনটো কৰাৰ কাৰণে এইখিনি খুব প্ৰয়োজন। তো সেইকাৰণে আজি ইয়ালৈ আহিছোঁ, কথা পাতিছোঁ আৰু 15 আগষ্টৰ পৰা 2 অক্টোবৰলৈকে আমাৰ সকলো EM-GM-এ প্ৰত্যেক দিনে 3টাৰ পৰা 5টা ফেমিলিত যাব আৰু 2 অক্টোবৰ আমি গান্ধী জয়ন্তী পালি পেলাই সেইদিনাই আমি আলোচনা কৰিম কি পৰৱৰ্তী পৰ্যায় কি হ'ব। আমি কিছুমান স্পট সলিউশ্যন ওলাই আছোঁ, ইয়াত মোৰ লগত ভিডিঅ' আছে আৰু নেক্সট আমাৰ যিটো 15 আগষ্টৰ পিছত ইয়াত ছ'চিয়েল ৱেলফেয়াৰ আমাৰ একেলগে থাকিব, এগ্ৰিকালচাৰৰ মানুহ একেলগে থাকিব, বেংক থাকিব, NRLM থাকিব। আমি বিচাৰিছোঁ যে এই দৰিদ্ৰ পৰিয়ালবিলাকে দৰিদ্ৰ সীমাৰেখাৰ পৰা ওপৰত উঠি আহিব লাগে, ভাল এটা পৰিৱেশত আহিব লাগে আৰু ইয়াৰ কাৰণে আমি ওলাই আহিছোঁ, আমি কাম কৰিবলৈ লৈছোঁ আৰু সুন্দৰ পৰিৱেশত এটা সমাজক আগুৱাই লৈ যাব লাগে, সেইখিনি চিন্তাধাৰা লৈ পেলাই আমি কাম কৰিবলৈ আহিছোঁ। ঠিক এণ্টায়াৰ BTCত যাম, মই হাগ্ৰামা সমষ্টি বুলি মই বিচাৰি আনে এণ্টায়াৰ BTCটোৱে আমাৰ সমষ্টি, এণ্টায়াৰ BTCটোৱে আমাৰ ঘৰ। গতিকে আজি এণ্টায়াৰ BTCৰ পৰিয়ালটোৱে আমাৰ পৰিয়াল, গতিকে সেইটো লৈ পেলাই আমি কাম কৰিবলৈ ওলাই আহিছোঁ। তেখেতসকলৰ কি নাই এতিয়া? ঘৰ কাৰোবাৰ ঘৰ নাই, PMৰ ঘৰ পাব লাগিব, কাৰোবাৰ মানে খোৱা পানীৰ ব্যৱস্থা নাই, JGMৰ পানী কানেকশ্যন আহিব লাগিব, কাৰোবাৰ জব কাৰ্ড নাই, জব কাৰ্ড পাব লাগিব, কোনোবা ৰেচন কাৰ্ড নাই, ৰেচন কাৰ্ড পাব লাগিব। এই এণ্টায়াৰ মানে সেইটো কৰি দিব লাগিব।